এভৰিৱান গুড মৰ্নিং আজি হল 2023 1 তাৰিখ আৰু আজি আমি মন্দিৰলৈ আহিলো স্নান ঘাট লগতে মা দেউতা আৰু হাজবেণ্ডো আহিছে আৰু আজি মই এটা মিনি ব্লগ দিবলৈ চেষ্টা কৰিছো ভিডিওটো পাওঁতে আপোনালোকে বহুত দেৰিকে পাব যদিও আপোনালোক সকলোকে নতুন বছৰ বহুত শুভকামনা থাকিল সকলোৰে মনৰ আশা পূৰণ হওক সপোন পূৰণ হওক আৰু সুস্থ থাকক তাৰে কামনা কৰিলো আৰু এতিয়া আমি ভিতৰলৈ গৈ পূজা দিম পূজা দিয়া হল আমাৰ আৰু এতিয়া চাওক এই গছজোপা কিন্তু অৰিজিনাল নহয় এইজোপা হাতেৰে বনোৱা হয় আৰু ইফালে মা ফটো উঠাৰ কাৰণে পোষ্ট দি আছে আৰু এতিয়া দেউতাও গ'ল ফটো উঠাৰ কাৰণে আৰু হাজবেণ্ডে ফটো উঠাব আৰু ইফালে চাওক বহুতো চাবলগীয়া বস্তু আছে হনুমান এটা আছে ডাঙৰকৈ বনোৱা সাপ তাৰপিছত নাৱত মন্দিৰ আছে ভিতৰত এনেকুৱা আছে আৰু বহুত চাবলগীয়া বস্তু আৰু ইফালে ময়ো আছো বছৰৰ প্ৰথম দিন হোৱাৰ কাৰণে বহুত মানুহ আহিছে মন্দিৰ দৰ্শন কৰিবলৈ আৰু এতিয়া আমি ইয়াৰ পৰা যাম মহামায়া মন্দিৰ ইয়াৰ পৰা বেছি দূৰ নহয় আৰু আমি আহিয়ে পালো মহামায়া মন্দিৰ আৰু ইয়াতো বহুত মানুহ আহিছে বহুত ভিৰ হৈছে আৰু ইয়াৰ চাওক দুই কাষে বহুতো দোকানো আছে এতিয়া মই ভিতৰত গৈ আপোনালোকক দেখুৱাই আছো ভিতৰত আহি পালো আৰু ইয়াত চাওক মন্দিৰত পূজা দিয়াৰ কাৰণে কিমান মানুহৰ লাইন লাগি আছে আৰু সেইকাৰণে আমি বাহিৰতে পূজা দিলো আৰু ভিডিওটো মই ইয়াতে শেষ কৰিছো ভিডিওটো চোৱাৰ বাবে বহুত ধন্যবাদ আৰু লগ পাম অতি সোনকালে অন্য এটা ভিডিঅ'ত বাই বাই